এসময়ত সম্ৰাট আকবৰৰ ৰাজসভাত বীৰবল নামেৰে এজন অতি চতুৰ মন্ত্ৰী আছিল। তীক্ষ্ণ বুদ্ধিসম্পন্ন বীৰবল আছিল আকবৰৰ অতিকে প্ৰিয় মন্ত্ৰী। বীৰবল কেৱল সম্ৰাট আকবৰৰ ৰাজদৰবাৰৰ এজন মন্ত্ৰীয়ে আছিল এনে নহয়, বীৰবল সম্ৰাট আকবৰৰ এজন ভাল বন্ধু আৰু আকবৰৰ পৰামৰ্শদাতাও আছিল। সম্ৰাট আকবৰে ৰাজদৰবাৰলৈ অহা সকলো বিচাৰৰ দায়িত্ব চোকা বুদ্ধিৰ বীৰবলক প্ৰদান কৰিছিল। মুঠতে আকবৰে বীৰবলৰ পৰামৰ্শৰ অবিহনে কোনো কামেই হাতত লোৱা নাছিল। বীৰবল আৰু আকবৰৰ এই বন্ধুত্ব আৰু ঘনিষ্ঠতাত অন্য মন্ত্ৰীসকলৰ চকু চৰহিছিল। তাৰে এজন মন্ত্ৰীয়ে কেনেকৈ বীৰবলক ছল কৰি হত্যা কৰিব পাৰি দিনে নিশাই তাকে ভাবিবলৈ ধৰিলে। আৰু অৱশেষত মন্ত্ৰীজনে এটা বুদ্ধি পাঙিলে। তেওঁ সম্ৰাট আকবৰৰ চুলিদাৰি কটা নাপিতটোক আৰু ৰাজদৰবাৰৰ এজন পুৰোহিতকো এই কামত গোপনে নিয়োগ কৰিলে। সেই কামৰ বাবে মন্ত্ৰীজনে তেওঁলোকক বহুতো ধন সোণ প্ৰদান কৰাৰ প্ৰলোভন দিয়ে। আৰু কথামতেই কাম। পিছদিনা যেতিয়া নাপিতটোৱে সম্ৰাট আকবৰৰ চুলিদাৰি কাটি আছিল, তেতিয়া নাপিতটোৱে সম্ৰাট আকবৰক উদ্দেশ্যি ক'লে যে সম্ৰাট, আপুনি কেতিয়াবা আপোনাৰ পূৰ্বপুৰুষসকলৰ বিষয়ে জানিব নিবিচাৰেনে বা তেওঁলোকৰ পৰিচৰ্যা কৰিব নিবিচাৰেনে? তেতিয়া সম্ৰাট আকবৰে উত্তৰ দিলে যে তেওঁলোক বৰ্তমান স্বৰ্গগামী হৈছে, তেওঁলোকৰ মৃত্যু হৈছে, গতিকে তেওঁলোকৰ পৰিচৰ্যা কৰাটো কেনেকৈ সম্ভৱ? তেতিয়া নাপিতটোৱে ক'লে যে সম্ৰাট, যোৱা ৰাতি মই এটা সপোনত আপোনাৰ পূৰ্বপুৰুষসকলৰ লগত কথা পাতিছিলোঁ। তেওঁলোক বহুত সুখত আছে, কিন্তু তেওঁলোকে আপোনাৰ আটাইতকৈ ভৰসাপূৰ্ণ আৰু প্ৰিয় মন্ত্ৰীজনক চাব বিচাৰে। তেতিয়া আকবৰে আচৰিত হৈ সুধিলে যে ই কেনেকৈ সম্ভৱ হ'ব? তেতিয়া নাপিতটোৱে ক'লে যে তেওঁ এনে এজন পুৰোহিতক জানে যিজনে ইতিমধ্যে বহুতো লোকক স্বৰ্গলৈ পঠিয়াইছে আৰু তাৰে বহুতো লোক উভতি আহিছে আৰু কিছু লোক স্বৰ্গৰ সুখ ভোগ কৰি উভতি আহিবলৈ পাহৰি গৈছে। তেতিয়া সম্ৰাট আকবৰে পুৰোহিতজনক মতাই আনি কেনেদৰে স্বৰ্গলৈ পঠিয়াব পাৰি সকলো সুধিলে। তেতিয়া দুষ্ট পুৰোহিতজনে ক'লে যে তেওঁ নদীৰ পাৰত এটুকুৰা ঠাইত তেওঁ জুই জ্বলাব আৰু সেই জুইত যিজন লোকক স্বৰ্গলৈ পঠিয়াব সেই লোকজনে তাত জাপ দিব লাগিব। আৰু তেওঁ বিভিন্ন মন্ত্ৰ মতাৰ পিছত মানুহজন স্বৰ্গলৈ যাব পাৰিব। কথামতেই কাম। বীৰবলক স্বৰ্গলৈ পঠিওৱাৰ যো-জা ধুমধামেৰে আয়োজিত হ'ল। কিন্তু বীৰবলে সম্ৰাট আকবৰক ক'লে যে সম্ৰাট, যিহেতু মই স্বৰ্গলৈ গ'লে বহুদিন ঘৰৰ পৰা আঁতৰি থাকিব লাগিব, গতিকে আপুনি মোক কেইদিনমান সময় ঘৰত থাকিবলৈ দিয়ক। আৰু সম্ৰাট আকবৰে বীৰবলৰ কথাত সন্মতি জনায়। আৰু বুদ্ধিয়ক বীৰবলে সেই কেইদিনতে নদীৰ পাৰত যি টুকুৰা ঠাইত তেওঁক স্বৰ্গলৈ পঠিওৱাৰ আয়োজন কৰা হৈছিল, সেই ঠাই টুকুৰাতে এটা সুৰংগ খন্দালে। আৰু সেই সুৰংগটো বীৰবলৰ ঘৰলৈকে খন্দালে। আৰু সুৰংগটো খন্দা হোৱাৰ পিছত বীৰবল ৰাজদৰবাৰলৈ আহিল আৰু স্বৰ্গযাত্ৰাৰ কাৰ্যকলাপ আয়োজন কৰা হ'ল। প্ৰথমতে পুৰোহিতজনে এটা খৰিৰ দম কৰিলে আৰু তাত বীৰবলক প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিলে। আৰু বুদ্ধিয়ক বীৰবলে খৰিৰ দমৰ তলত সোমাই সুৰংগৰ মাজেৰে পলায়ন কৰিলে। কিন্তু সেই কথা কোনেও গমকে নাপালে আৰু লগে লগে জুই লগাই দিয়া হ'ল আৰু জুই নুমুৱাত সকলো ৰাজদৰবাৰলৈ উভতি আহে। আৰু এই ঘটনাৰ বহুদিনৰ পিছতো বীৰবল ঘূৰি নহা দেখি সম্ৰাট আকবৰ বৰ চিন্তিত হয়। কিন্তু ইয়াৰ বহুদিনৰ পিছত বীৰবল ৰাজদৰবাৰলৈ উভতি আহে। প্ৰথমতে সম্ৰাট আকবৰে বীৰবলক চিনি পোৱা নাছিল, কিয়নো বীৰবলৰ চুলি আৰু দাড়ি যথেষ্ট দীঘল হৈ গৈছিল। আৰু এনেদৰে আকৌ আকবৰে বীৰবলক লগ পাই বহু আনন্দিত হয় আৰু তেওঁৰ স্বৰ্গযাত্ৰাৰ বিষয়ে সোধে। তেতিয়া বীৰবলে কয় যে সম্ৰাট, স্বৰ্গ বহুত সুখ আৰু আনন্দৰে ভৰপূৰ। তাত মই আপোনাৰ পূৰ্বপুৰুষ সকলোকে লগ কৰিলোঁ, কিন্তু তেওঁলোকৰ এটা সমস্যা আছে যে স্বৰ্গত নাপিতৰ অভাৱ আৰু সেইবাবে তেওঁলোকক এজন নাপিতৰ প্ৰয়োজন। আৰু সেই কথা শুনি সম্ৰাট আকবৰে লগে লগে নাপিতজনক মতাই আনি পুৰোহিতক কয় যে নাপিতজনক অতি সোনকালেই স্বৰ্গলৈ পঠিওৱাৰ আয়োজন কৰিব লাগে। তেতিয়া নাপিতজনে ভয়ে ভয়ে সম্ৰাট আকবৰৰ আগত সকলো কথা বিৱৰি কয় যে কিদৰে মন্ত্ৰীজনে বীৰবলক হত্যা কৰাৰ অভিসন্ধি ৰচিছিল। তেতিয়া সম্ৰাট আকবৰৰ অতি খং উঠে আৰু নাপিত, পুৰোহিত আৰু মন্ত্ৰীজনক উচিত শাস্তি দিবলৈ নিৰ্দেশ দিয়ে। আৰু বীৰবলৰ বুদ্ধিত সম্ৰাট আকবৰ অতি প্ৰসন্ন হয় আৰু বীৰবলক বঁটা প্ৰদান কৰে। আৰু এনেধৰণৰ আমোদজনক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি লাভ কৰে।